Hey everyone, namaskar and welcome back to my channel. Eta notun din aru eta notun vlog oloi moi Pooja apnalok hokolike mor YouTube channel DREAMY vlogs oloi swagatam janaisu. Akha korisu apnalok hokolore khobor bhal and all of you are doing great. So moru khobor baru bhale aru apnaloke hoyto mok dekhi meli gom paise sake. Hoy guys, moi aji ahisu university. So moi tia asu he amar Dibrugarh University Jyotibasar Hostot notun ko inaugurate kora Footbridge khonot. So hetu karone moi bhabilu je aji eta vlog banao aru apnalokko gutei khini dekhwa boli. Mane moi actually aji ahisu center because মোৰ আজি অলপ কাম আছে মানে মোৰ মাৰ্কশিট এন অল লবলগীয়া আছে তো আজি যেহেতু আহিছো তো হেতু কাৰণে ভাবিলো যে ব্লগ এটা বনাও বুলি বিকজ মানে মোৰ এটা বহুত ইচ্ছা আছিল যে মই ইউনিভাৰ্সিটিৰ এটা ব্লগ বনাম বুলি যেহেতু ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ এক্স ষ্টুডেন্ট মানে কাৰেন্টলি টু পাস আউট হৈ গলো সো হেতু কাৰণে এক্স ষ্টুডেন্ট হৈ গলো ন সো হেয়াৰ আৰু তো মই একচুয়ালি হে তলৰ দিয়ে মানে ৰাস্তাটো ক্ৰছ কৰিবলৈ লৈছিলো বাট দেন ভাবিলো যে গভৰ্নমেণ্টে যেহেতু ইমানখিনি পইচা খৰচ কৰি ইমান ধুনীয়াকৈ এখন ফুটব্ৰিজ বনাইছে সো why not make a use of it আৰু ভাবিলো যে হদাই যেহেতু ইন্ট্ৰোটো অলপ বোৰিং জায়গা দিও সো হেতু কাৰণে আজি মানে মই ইন্ট্ৰোটো ইউনিভাৰ্সিটি আহিছো যেতিয়া একদম পুৰা ফুটব্ৰিজৰ ওপৰতে দিছো আৰু ইয়াত পুৰা একদম মানুহে আহি ফটো সটো এতিয়াও তুলি আছে এণ্ড ইনফেক্ট যোৱা কালিও ইভিনিং টাইমত মই মানে মাৰ্কেট গৈছিলো তেতিয়া দেখিছো যে পুৰা মানে মানুহে আহি মেলি পুৰা ফটো তুলিছে আৰু মানে অকল আমাৰ এজৰ বা সৰু ল'ৰা-ছোৱালীয়ে নহয় পুৰা সিনিয়ৰ সিটিজেনছও আহিছে ফটো ক্লিক কৰিবলৈ কাৰণে তো এতিয়া পুৰা মানে হট কেক হৈ আছে তো ইফালে পুৰা ষ্টেয়াৰ্স দিছে দেন এটো লিফট হয় আৰু ইফালে এস্কেলেটৰো লগাইছে পুৰা একদম ধুনীয়াকৈ লগাইছে আৰু যেতিয়া মানে ইভিনিং টাইমত লাইট সাইড অন কৰি দিয়ে তেতিয়া দেখিবলৈ আৰু বেছি ভাল লাগে আৰু দূৰৰ পৰাই পুৰা জিলিকি থাকে একদম পুৰা ফুটব্ৰিজখন বাট সঁচা ক'ব গ'লে আই ৰিয়েলি ডোন্ট ফিল এণ্ড থিংক যে ইমানখিনি এক্সপেন্সেছৰ দৰকাৰ আছিল যিহেতু মানে নৰ্মেল ষ্টেয়াৰ্স দিলেও কামটো চলিলেহেঁতেন বাট ইয়াত আকৌ লিফট দিছে দেন এস্কেলেটৰ দিছে তো এনেই মানে পইচা আৰু ইলেক্ট্ৰিচিটিৰ ৱেষ্ট কৰা নিচিনাহে হৈছে যিহেতু আল্টিমেট মটিভটো মানে ৰাস্তা ক্ৰছ কৰা হয় আৰু মোৰ নিচিনা মানুহ মানে যাকটো পুৰা এনি টাইম দেৰিয়ে হয় তো কাৰোবাৰ যদি লেট হৈছে দেন হি ডেফিনেটলি মানে ফুটব্ৰিজ ওপৰত ষ্টেয়াৰ্স দি বা এস্কেলেটৰ দি আহি মেলি ৰাস্তা কেতিয়াও ক্ৰছ নকৰে তো হি নৰ্মেলি তলত দিয়ে মানে হাত দেখাই গাড়ী খাই পুৰা ৰাস্তা ক্ৰছ কৰিব মানে মোৰ নিচিনা বাট চলো কৈ নাই এতিয়া কৈতো একো লাভ নাই মানে যিহেতু গভৰ্নমেণ্টে ইমান ধুনীয়াকৈ বনাইছে চ' এতিয়া এইটো আমাৰ ৰেছপনচিবিলিটি কি আমি পুৰা ভালকৈ মানে চিভিলাইজড ৱেত এইটো ইউজ কৰোঁ বিকজ এতিয়া নতুন হৈ আছে কাৰণে কোনোফালে পুৰা আপোনালোকে ৰঙা পুৰা পিক চিক দেখা নাই আৰু উইথ টাইমটো ষ্টুডেণ্টছ হওক বা মানুহে হওক পুৰা পিকিয়াই মেলি পুৰা ৰঙা কৰি দিব চ' এইটো এতিয়া আমাৰ ৰেছপনচিবিলিটি কি আমি এখন ব্ৰিজ লাষ্ট 1 উইকত যিমান ধুনীয়া হৈ আছে আগলৈও আমি সিমান ধুনীয়াকৈ ৰাখিব পাৰোঁ চ' সেয়া এতিয়া পাব্লিক টক চাইট ৰাখি আমি এতিয়া যাম চেণ্টাৰলৈ মানে যিহেতু দেৰি হৈ আছে তো মই আমাৰ অফিচৰ দাদাজনক ফোন কৰিলোঁ চ' দাদাজন আহি পালেহি চ' এটা কাম কৰিছোঁ মই জল্দি গৈ লৈছোঁ চেণ্টাৰ তাৰপিছত আপোনালোকক একেবাৰে লগ পাই আছোঁ আৰু এই আমি খোজকাঢ়ি পালোহি চেণ্টাৰ ফৰ কম্পিউটাৰ চায়েন্স এণ্ড এপ্লিকেশ্যনছ যোনটো হৈছে মোৰ চেণ্টাৰ মানে আমাৰ চেণ্টাৰ পুৰা বহুত দিনৰ পিছত আহিছোঁ পুৰা একদম খালী লাগিছে আই গেছ ক্লাছেছ জাষ্ট ৰিঅ'পেন হৈছেহে মানে উইণ্টাৰ ব্ৰেক চলি আছিলে যিহেতু চ' সেই ষ্ট্ৰেইট বিল্ডিংটোৱে হৈছে আমাৰ চেণ্টাৰ আৰু এইফালে লেফ্ট ছাইডে এয়া হৈছে মেথছ এণ্ড ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্ট আৰু সেই যোনটো বিল্ডিং দেখিছে তো সেইটো হৈছে ডিপাৰ্টমেণ্ট অফ এন্থ্ৰপলজি মানে এইবোৰ বিল্ডিং একচুৱেলি পুৰা শ্বেয়াৰ্ড হয় তো আমাৰ যোনটো বিল্ডিং আছে তো সেইটো মেথছৰ লগতো শ্বেয়াৰ্ড বিল্ডিং হয় প্লাছ মানে বেক ছাইডে আছে মাছ কমৰ চেণ্টাৰ তো তাৰ লগতো হয় আৰু গাইজ সেই যোনটো কৰ্নাৰৰ যোনটো দৰ্জাটো দেখিছে তো সেই ৰুমটোৱে হৈছে আমাৰ চেণ্টাৰ মানে পুৰা 6 ইয়াৰ্ছ আমি ইয়াতে ক্লাছ কৰিছোঁ মোৰ বিশ্বাস নোহোৱা নাই যে আজি মানে পাছ আউট ফাইনেলি আমি হৈ গ'লোঁ তো এক্সাম বাৰু লাষ্ট ইয়েৰে কমপ্লিট হৈ গ'ল তো এতিয়া মই জাষ্ট সেই মাৰ্কশ্বিট ল'বলৈ কাৰণে আহিছোঁ আৰু এই যোনটো ৰেলিংটো দেখিছে তো সেইটোৱে হৈছিলে আমাৰ মানে আমি যিমানখিনি লগৰখিনি আছিলোঁ চবেই পূৰা ইয়াতে আড্ডা মাৰোঁ আৰু ওপৰত মানে ষ্টাফ ৰুম আছে তো তাৰ পৰা মেমহঁতে যদি বেছি হাল্লা কৰোঁ পৰা গালি চালি দিয়ে মই আপোনালোকক ফাৰ্ষ্টতে আমাৰ ক্লাছটো দেখাই দিছোঁ আৰু নিজেও চাই দিওঁ মানে ইমান দিনৰ পিছত আহিছোঁ দৰ্জা লগ আছে গাইজ এইটোৱে হৈছে আমাৰ ক্লাছৰুম আৰু এইখন পুৰা মোৰ এইখন বেঞ্চ হৈছে মোৰ মানে আমি বহিছিলোঁ ইয়াত এইখন বেঞ্চতে বহি আমি ক্লাছ কৰিছিলোঁ উৎপাত কৰিছিলোঁ হাল্লা কৰিছিলোঁ কাজিয়া কৰিছিলোঁ পেচআপছ কৰিছিলোঁ ব্ৰেকআপছো কৰিছিলোঁ চ' পুৰা ফ্লেশ্ববেক আহি গৈছে ইমান বছৰৰ আমি যিহেতু ইয়াতে BCA কৰা হয় তো আমাৰ আগৰ ক্লাছেছখিনি BCA ইয়াতে হৈছিলে মানে আই গেছ 4th ছেমিষ্টাৰ মানৰ পৰা আমি ইয়াতে ক্লাছ কৰিছোঁ এইটো ৰুমতে আই এম চ' চৰি মানে ভইচটো ইক' হৈ আছে বিকজ খিৰিকি চিৰিকি বন্ধ হৈ আছে আৰু ক্লাছৰুমটো বন্ধ হৈ আছিলে ইমান দিন
তো সেয়াই আৰু আমি আকৌ মাষ্টাৰ্ছতো ইয়াৰ পৰাই ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা ক্লাছ কৰিছোঁ তো মাজতে সেই ক'ভিডৰ কাৰণে যিহেতু মানে বন্ধ আছিলে তেতিয়া অফলাইন ক্লাছেছ হৈছিলে তো বাকীটো বাৰু ক্লাছেছ ইয়াতে কৰিছোঁ এণ্ড আই এম চিয়'ৰ আমাৰ লগৰ যিমানখিনি আছে মানে আমাৰ বেটছৰ চবেই এইখিনি কথা মিছ কৰে প্লাছ ক্লাছেছ মিছ কৰে তো আজি মই সেই আহিলোঁ তো ভাবিলোঁ যে আপোনালোককো বোলে অলপ দেখুৱাই দিওঁ তো এতিয়া বলক অফিচ যাওঁ মানে আপলোদা অলপ বিজি আছিলে তো সেইটো কাৰণে মই ভাবিলোঁ যে আপোনালোকক ক্লাছটো দেখাই দিওঁ মানে য'ত মই ক্লাছ কৰিছিলোঁ 6 years আৰু এইটো হৈছে ফাৰ্ষ্ট ফ্ল'ৰ মানে ফাৰ্ষ্ট ফ্ল'ৰতে অফিচটো আছে আৰু সেই এপল'দা আহি গ'ল আৰু সেয়া হৈছে এপল'দা দাদা মাৰ্কশ্বিট ল'ব আছে আৰু এইফালে ক্লাছ হৈ আছে আৰু এইটো হয় চেয়াৰমেন ছাৰৰ অফিচ তাত নাযাওঁ মানে হাল্লা নকৰোঁ আংকল নাইচোন চ' এইটো হৈছে আমাৰ অফিচ একচুৱেলি এপল'দা অলপ বাহিৰলৈ গৈছে মানে দাদাৰ অলপ কাম আছে বুলি কৈছে তো মোক 5 minutes ৱেইট কৰিব কৈছে চ' মই সেই ৱেইট কৰি লৈছোঁ কি হ'ল এপল'দাই লাজ কৰিছে মাৰ্কশ্বিট ল'ব আছিলে তো গাইজ মোৰ এটা প্ৰব্লেম হৈ গ'ল একচুৱেলি আমাৰ মানে মাৰ্কশ্বিট ল'বলৈ কাৰণে যিহেতু গোটেইখিনি ছেমিষ্টাৰৰ পে'মেণ্টৰ ৰিচিপ্ট ছাবমিট কৰিব লাগে তো মোৰ মানে এটা ছেমিষ্টাৰৰ পে'মেণ্টৰ ৰিচিপ্ট পোৱা নাই তো আমি এতিয়া সেই অফিচত চেক কৰিলোঁ আৰু মানে ফাৰ্ষ্টৰ যোনকেইটা 3টা ছেমিষ্টাৰ আছিলে তো সেইকেইটাৰ পে'মেণ্টটো কৰা আছে মানে মই আৰু কৰি পেলাই যোনটো ৰিচিপ্ট থাকে তো সেইটো মই আমাৰ অফিচৰ দাদাজনক এপল'দাক মেইল কৰা আছিলে আৰু 5th and 6th ছেমিষ্টাৰৰ পে'মেণ্টৰ যোনটো ৰিচিপ্ট থাকে তো সেইটো আমি SBI কালেক্টৰ পৰ্টেলৰ পৰা ওলালোঁ বাট এতিয়া আমি 4th ছেমিষ্টাৰৰ পে'মেণ্টৰ ৰিচিপ্ট পোৱা নাই চ' সেইটো কাৰণে এতিয়া মই সেই এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চ গৈ আছোঁ তো তাত গৈ পেলাই আকৌ মানে একাউণ্ট ছেকশ্যনত গৈ খবৰ কৰিব কৈছে যে পে'মেণ্টৰ মানে মোৰ নামৰ এগেইনষ্টত পে'মেণ্টটো হৈছে নে নাই বাট মোৰ গাইজ যিমানটো মনত আছে মইতো পে'মেণ্ট কৰিছিলোঁ বাট আই জাষ্ট ডোণ্ট ন' কেনেকৈ মানে এখন ৰিচিপ্ট মিছ হৈ গ'ল আৰু মই দাদাক মেইল নকৰোঁ বাকী গোটেইখিনি পালোঁ চ' এতিয়া এখন ৰিচিপ্ট পোৱা নাই মানে 4th ছেমিষ্টাৰৰ পে'মেণ্টৰ ৰিচিপ্টটো পোৱা নাই চ' এতিয়াহে মই শ্বৰ্টকাট মাৰি পেলাই গৈ আছোঁ এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চ আৰু এইটো হৈছে ৰংঘৰ আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অডিটৰিয়াম তো ফাৰ্ষ্টতে মই এতিয়া যাম PNB মানে যিহেতু সেইটো পে'মেণ্ট আমি PNBত কৰিছিলোঁ তো মই এতিয়া ফাৰ্ষ্ট সেই PNB যাব লাগিব আৰু তাত যদি নাপাওঁ কেনেবাকৈ দেন মই আকৌ এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চত গৈ পেলাই খবৰ কৰিব লাগিব সেয়া এতিয়া গাইজ বলক বেছি দেৰি নকৰোঁ গৈ থাকোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো আজি ফাৰ্ষ্ট টাইম চাই আছে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা নটিফিকেশ্যন বেলটো অন কৰি ল'ব চ' দেট নেক্সট মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ ইউ গেট নটিফাইড এণ্ড বি দ্য ফাৰ্ষ্ট ওৱান to watch my video so yes guys bolok এতিয়া গৈ থাকো I just hope মানে কি পাই যাও because মোৰ মানে বহুত দৰকাৰী আছিলে because আমাৰ কনভোকেশনৰ মানে লাষ্ট ডেট হয় আজি তো মই যদি আজি মানে মাৰ্কশ্বিটখন ল'ব নোৱাৰোঁ তো সেইটো কাৰণে প্ৰব্লেম হৈ যাব আৰু আকৌ ঘৰ গৈও অলপ কিবা কিবি কাম আছে মানে গোটেইখিনি আপোনালোকক কৈ থাকিম চ' ফাৰ্ষ্টতে এতিয়া গৈ লওঁ তাৰপিছত মই আপোনালোকক একেবাৰে লগ পাই আছোঁ hours later so guys finally এয়া মই মোৰ মাৰ্কশ্বিট পাই গ'লো মানে একদম নক'ব মোৰ মাথাটো পুৰা বিষ হৈ গ'ল আৰু পুৰা আজিতো কনফাৰ্ম মানে 2-3 kgs টো লছ হৈ গ'ল ইমান দেৰি খোজকাঢ়িলোঁ আৰু এতিয়া বাজিছে 2:30 মানে মই আহিছিলোঁ এৰাউণ্ড 11মান বজাত আৰু তাৰপিছত ঘূৰোঁতে গোটেই মোৰ মানে 12 বাজি গ'ল 12 বাজি 2 বাজি গ'লগৈ চ' এতিয়া সেই ফাইনেলি মই মোৰ মাৰ্কশ্বিটখন পালোঁ মানে একচুৱেলি কি হ'ল মই যেতিয়া চেণ্টাৰ আহিছিলোঁ ইয়াতো ক'লে এডমিনিষ্ট্ৰেটিভত গৈ খবৰ কৰিবৰ কাৰণে তো মই যেতিয়া এডমিনিষ্ট্ৰেটিভত গ'লোঁ তো তাত ছেইম মানে সেই 4th ছেমিষ্টাৰ ৰিচিপ্টখন পোৱা নাছিলে আৰু তাৰপিছত আকৌ মই PNB গ'লোঁ তো PNB গৈ যেতিয়া খবৰ কৰিলোঁ তো মই যোনটো ডেট লৈ পেলাই চাইছিলোঁ তো সেইটো ডেটত পোৱা নাছিলোঁ তো আকৌ মই মাক ঘৰত ফোন কৰিলোঁ তো মায়ে আকৌ মানে পাছবুকখন চেক কৰি মেলি দিলে যিহেতু মানে পাছবুকৰ পৰাতো ট্ৰেঞ্জেকশ্যনটো দেখাবই নহয় জানো তো মই মানে পে'মেণ্ট কৰিছিলোঁ 13th of November আকৌ মই গ'লোঁ PNB তো তাত গৈ পেলাই যেতিয়া মানে সেইটো ডেটত ট্ৰানজেকশ্যন চেক কৰিলে তো সেই আমাৰ পে'মেণ্ট পালে 25,000ৰ তো মোক যোনজন ব্ৰাঞ্চ মেনেজাৰ আছে তো ব্ৰাঞ্চ মেনেজাৰজনে পুৰা ধুনীয়াকৈ এখন ৰিচিপ্ট ওলাই মেলি দিলে যে মানে ট্ৰানজেকশ্যনৰ যে পে'মেণ্ট হৈছে বুলি তো পুৰা চিল ডিল মাৰি দিলে তো তাৰপিছত মই সেই আহি পেলাই আমাৰ এপল'দাক ছাবমিট কৰিলোঁ আৰু তাৰপিছত এয়া ফাইনেলি এতিয়া মাৰ্কশ্বিট মোৰ হাতত আজিতো মানে মোৰ পুৰা কলিজা পুৰা একদম শুকাই গৈছিলে মানে মোৰ পুৰা টেনশ্যন হৈ গৈছিলে যে মাৰ্কশ্বিট নাপামেই বুলি বাট ফাইনেলি মাৰ্কশ্বিটখন পালোঁ এতিয়া মানে পুৰা টেনশ্যন ফ্ৰী আৰু একদম পুৰা ৰিলিফ ফিল হৈছে চ' গাইজ কি কয় আজি মোৰ মাৰ্কছখিনি দেখাই দিওঁ নেকি যে মই কিমান পাইছোঁ মোৰ মাষ্টাৰ্ছৰ দেখাই দিছোঁ আৰু মানে ইমান তেনেকুৱাকো ভাল নহয় আৰু ইমান বেয়াও নহয় চ' সেইটো কাৰণে দেখুৱাই দিছোঁ আপোনালোকক চ' গাইজ এইখনেই হৈছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মাৰ্কশ্বিট মানে এইখন একচুৱেলি মোৰ মাৰ্কশ্বিট হয় চ' যোনখন দেখিবলৈ এনেকুৱা আৰু এইখিনি হৈছে মোৰ ডিটেইলছখিনি এণ্ড গাইজ প্লিজ মোৰ ফটোটো ইগন'ৰ কৰিব একদম ভয়ানক হৈ আছে ফটোটো পুৰা আগতে দিয়া একদম ফাৰ্ষ্ট ছেমিষ্টাৰ মানতে দিয়া আৰু তাৰপিছত এয়া হৈছে আমাৰ মানে প্ৰজেক্টৰ মোৰ মাৰ্কছখিনি তো এইখিনি হৈছে টোটেল ক্ৰেডিটছ
আৰু এইখিনি মানে আগৰ সেমিষ্টাৰৰ মাৰ্কস হয় আৰু তাৰপিছত এয়া হৈছে আমাৰ এইটো 6 সেমিষ্টাৰৰ মাৰ্কস 9.33 আৰু তাৰপিছত মানে MCA টোটাল এজ আ হোল কোৰ্সত মই পাইছো 8.22 মানে 82% আৰু গাইজ যোনখন বেঞ্চত বহি এক্সাম দিলো ক্লাसेছ কৰিলো আজি সেইখন বেঞ্চতে মই আপোনালোকক মোৰ মাৰ্কশিট দেখাই আছো হসাকৈ ভাবিলে বহুত মানে কিমান যে টাইম পাৰ হৈ গল নিচিনা লাগিছে সো এয়াই আছিলে মোৰ মাৰ্কশিট সো আমাৰ যেহেতু 6 এমত অকল মানে প্ৰজেক্ট সাবমিশন থাকে তো অকল মানে ইন্টাৰনেল আৰু এক্সটাৰ্নেলৰ মাৰ্কসে আছে সো মই হে ইন্টাৰনেল আৰু এক্সটাৰ্নেল মিলাই পাইছো 9.33 and then মোৰ total যোনটো complete course or CGPA হৈছে সেইটো হৈছে 8.22 so 82% but guys 82% পাইছো তো হয় but 82% লাইভ টু নলেজ থাকে ইমান তেনেকুৱা নাই তো ছাৰ হেতে যদি কেনেবাকৈ মোৰ ব্লগটো চাইছে মানে এজন ছাৰে মোক ব্লগছখিনি চাই তো ছাৰ লগত কথা বতৰাও হয় তো ছাৰে যদি চাই দেন ছাৰ প্লিজ আগতে সৰি কৈ দিছো দেই আকৌ পিছত কুৱেশ্যন নকৰিব আপুনি তো হেয়াই আৰু গাইজ সো মই এতিয়া সেই ঘৰ যাম মানে একচুয়ালি আজি মোৰ আৰু এটা জায়গাত যাব আছে সো ক'ত যাও কি কৰো গুটেখিনি আপোনালোকক দেখুৱাই দিম সো আজি একচুয়ালি আমাৰ সেই সিনিয়ৰ বা এজনীৰ বিয়া আছে সো মই সেই বাৰ বিয়াত যাম বুলি ভাবিছো মানে বাই ইনভাইট কৰিছিলে বিয়ালৈ আৰু বিয়ালৈ গলে যিহেতু খালি হাত যাব নোৱাৰি সো হেতু কাৰণে কিবা লম বুলি ভাবিছো তো ইয়েস গাইজ বিয়াত আজি কি পিন্ধো কি হয় গুটেখিনি আপোনালোকক দেখুৱাই থাকিম সো মেক শিওৰ আপোনালোকে মোৰ নেক্সট ব্লগটো চাই বিকজ এই ব্লগটো যিহেতু বেছি মানে দীঘল হৈ গৈছে আৰু মোৰ ইন্টেনশন আপোনালোকক এন্টাৰটেইন কৰা হয় মানে বৰ কৰা যেহেতু নহয় সো মই গুটেখিনি আপোনালোকক নেক্সটৰ ব্লগটোত আপোনালোকে চাবলৈ পাব সো প্লিজ গাইজ আপোনালোকে মেক শিওৰ মোৰ এই নেক্সট ব্লগটো চাই সো ইয়েস গাইজ মই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো আই হোপ আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পালে আৰু যদি আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পালে তে প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা নটিফিকেশন বেলটো অন কৰি ল'ব সো দ্যাট নেক্সট মই যেতিয়া ভিডিঅ' আপলোড কৰো you get notified and be the first one to watch my video so yes guys এটা মই বস্তু গুটেখিনি সামৰি লওঁ আৰু তাৰপিছত ঘৰ গৈ থাকো বাট ঘৰ যোৱাৰ আগত মোৰ লাইব্ৰেৰী সোমাব আছে মানে যেহেতু মোৰ লাইব্ৰেৰী ক্লিয়াৰেন্সৰ সাৰ্টিফিকেটখন ল'বলগীয়া আছে সো মই সেই লাইব্ৰেৰী যাম আৰু তাৰপিছত মই আপোনালোকক একেবাৰে ঘৰ গৈ মেলি মোৰ নেক্সট ব্লগত আপোনালোকক লগ পাই আছো so yes guys see you in my next vlog so till then stay tuned and stay safe bye bye